মানুহ থাকিব লাগে গাঁৱত আছেগে ক'ত চাওক মই খাব লৈছো हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल मुमू लाइफस्टाइल ब्लॉग अपन সকলোকে মোৰ মুমু লাইফস্টাইল ব্লগত স্বাগতম জনাইছো আজি অলপ সোনকালে উঠিলো সোনকালে উঠি ভাবিলো চাহ পাকে খাই লওঁ চাহ এফালে চাহ নহয় গাখীৰ লাল চাহ লৈ লৈছোঁ ৰাতিপুৱা লাল চাহ খালে ভাল লাগে মানে তাৰপিছত এফালে ঘুগলি বিস্কুট লৈ লৈছোঁ তেনেহ'লে বোলক চাহটো খাই লওঁ ৰাতিপুৱাই লাল চাহটো খাই দিলে মনটো ভাল লাগি যায় যদিও মাথা বিষ হৈ থাকে বাৰু মাথা কামুৰি থাকে তেতিয়া আপোনালোকে যদি লাল চাহ খাই দিয়ে মনটো অলপ ভাল লাগে মানে সেইটো কাৰণে আমাৰ ৰাতিপুৱা টাইমত গাখীৰ চাহ খোৱাই নহয় আৰু গাখীৰ চাহ খালে ৰাতিপুৱা খালে গেষ্ট্ৰিকৰ প্ৰব্লেম আছে ন সেইটো কাৰণে গাখীৰ চাহ ইমান খাব নোৱাৰোঁ সেইটো কাৰণে ৰাতিপুৱা আমি লাল চাহ খাওঁ এইফালে মুমু শুই আছে বোলো তেনেহ'লে মুমুটো খুৱাই লওঁ মানুহ থাকিব লাগে গাঁৱত আছেগে ক'ত চাওক মুমু ঐ দা মুমু উঠা উঠা ইয়া মানে কি হ'ল স্কুলত গৰম বন্ধ দিলে বোলে কালি নে পৰহি সেইটো কাৰণে বোলে আজি সোনকালে নুঠে গৰম বন্ধ দিছে গৰম বন্ধ এমাহ পালে সেইটো এমাহ 25 জুলাইলৈকে বন্ধ দিছে সিহঁতৰ গৰম বন্ধ উঠা আকৌ ঐ চাহ খালোৱে আমি ঐ মুমু উঠা আকৌ বেটা স্কুল বন্ধ পালি বুলি ইমান দেৰিলৈকে শুই থাকিলে হ'ব নেকি হে হ'ব নেকি আমি চাহ খালোৱে উঠা আকৌ লেতে দাঁত চাত নাই ধোৱা চকু নাই ধোৱা সৰু ল'ৰা জিভা উলিয়াইছে যে কম নানি তো মুমু উঠিলে শুই ইমান দেৰি তুলিলোঁ তাক নুঠে এতিয়া উঠিলে গৈ তো গুড মৰ্ণিং বেটা গুড মৰ্ণিং তো মুমুৱে এতিয়া কৰি ল'বগৈ ব্ৰাছ দাঁতকেইটা লেতেৰা হৈ আছে কালিও ব্ৰাছ নাই কৰা দেখাই দিয়া অলপ লেতেৰা হৈ আছে তো মুমুৱে ব্ৰাছ কৰি লওকগৈ তাৰপিছত মুমুক চাহ দিম তো মুমুৱে চাহ খাই ল'ব তো আপোনালোকে ভিডিঅ'টো চাই থাকিব দাঁত চাওঁ চফা হ'ল নে নহ'ল ওপৰলৈ গা এই গা চফা হ'ল দেই গুড়া ওলাইছে চা আকৌ নাই আছে দে ন কি হয় আৰু গুড়াত উঠিলে নাকি টুকি শুই আছ উঠ 1 hour later. তো মানে ভিডিঅ' কি বনাওঁতে পোৱা নাই মানে কি বনাওঁ কি নবনাওঁ কৰি থাকোঁতে 12টামান বাজিলেগৈ আজি মুমু বোলে বুবুচা উঠিবলৈ মন গ'ল নেকি হে আজি হ'ল হৈ গৈছা তো কি কৰোঁ কি নকৰোঁ আমনি লাগিছে আজি তো আপোনালোকৰ এটা গছ দেখাম এজোপা দৰৱ গছেই হয় আপোনালোকক দেখাম বলক তেনেহ'লে গছজোপা এইজোপা হয় এইজোপা দৰৱ গছেই হয় এজোপা কিছুমানে পাথৰ হ'লেও খায় চাগে নামটো কি হয় নামটো পাহৰিলোঁ এইটো নখৰ কিছুমানৰ নখৰ চুকবোৰ গেলি যায় নখ চুকীয়া বুলি কয় নখবোৰ গেলি গ'লে মানে এইজোপা যদি কাটি কিনে এডোখৰ যদি লগাই দিয়া হয়
নখৰ আঙুলিটো য'তে হওক বাৰু যদি লগাই দিয়া হয় তেতিয়া ভাল হয় নামটো কি হৈছিলে পাহৰিলোঁ খালি মামা কি বেলুন ফুলাও কি এটা বেলুন ফুলাও ৰ'বা মই আনি দিম আপোনালোকে গছজোপাৰ নামটো যদি জানে মোক ক'বচোন মেছেজত মোৰ পাহৰি থাকিলোঁ নামটো জানিছিলোঁ ময়ো এজোপা হয় কি হয় নাজানো খালি এইজোপা বেলুন ফুলাওঁ আমি যে আগতে স্কুল যাওঁতে এজোপা আমি বেলুন ফুলাওঁ মুমুৱেও ফুলাওঁ বুলি কৈছে তাকো দেখাই দিওঁ ফুলাই আৰু এডাল লৈ লওঁ অলপ কুমলীয়া হ'ব লাগে তেতিয়া ভাল আপোনালোকে দেখিছে বেলুন ফুলিছে হেয়া ফুল বেলুন তো গাইজ দিনটো আমনি লগাৰ কাৰণে কুৰকুৰি খাম বুলি ক'লোঁ কুৰকুৰি দুপেকেট আনি দিলে মুমু এপেকেট আৰু মোৰ এপেকেট তো আৰু মুমুৱে মই এতিয়া কুৰকুৰি খাম ন হাই গাইস ৰ'বা নাখাবা মোৰটো খুলি ল'ব দিয়া আঙুলি দিলে সেকেন্ড 1 2 3 পানী একেবাৰে শেষত খাব লাগিব হ'ব না তুমি পানী একেবাৰে শেষত একেবাৰে পানী বন্ধু মোৰে খাই আপোনালোকে খাই খাওঁ আমি খাই খাওঁ মজা আছে বাকী খাই তাকাই দেই মানে মোৰ খাই মজা হ'লে মোয়ে মুখত সোমোৱা নাই মোয়ে মুখত হেনুৱাকৈ ভৰাইছে Đây. Con gì kìa? Moi. তো মানে মই শেষ কৰিব নোৱাৰিলোঁ মুমুৱে যিটো ষ্টাইলত খায় মানে আপোনালোকে দেখিলে কেনেকৈ খালে মুমুৱে মই হাৰিলোঁ মই একেবাৰে একেবাৰে মানে কি বুলি ক'ম আৰু দেখিলে আপোনালোকে একেবাৰে শেষত মুমুৱে ফাৰ্ষ্ট তো আজি মুমুৱে কুকুৰি খোৱাত জিকিলে তো নেক্সট আকৌ এটা ভিডিঅ' লৈ আপোনালোকলৈ আহিম খোৱা ভিডিঅ' সেইটো ভিডিঅ'ত কোন জিকে চাম মুমু জিকে নে মই জিকে হয় নাই কোন জিকিব ভাত খোৱা এবাৰ যদি মই যদি হাৰে মই ভাই তো আপোনালোকে ভিডিঅ'টো নেক্সট আকৌ চাই থাকিব 1 hour later তো
তো ভিডিঅ'টো আৰু দীঘলীয়া নকৰিলোঁ যিহেতু গাটো ভাল লগা নাই সেইটো কাৰণে ভিডিঅ'টো ইমানখিনিতে সামৰি মাৰি দিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ বাই বাই